Hello friends, welcome to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে আকৌ এটা ৰেচিপি ভিডিঅ লৈ আহিছো। আজি মই বনাবলৈ লৈছো টেঙা মাছৰ জোল। টেঙা মাছৰ জোল কোনে কোনে বনাই খাইছে মোক কমেন্ট কৰি জনাবচোন। আজি মই আপোনালোকক এই ৰেচিপিটো ৰান্ধি দেখুৱাম। এতিয়া আহকচোন আমি বনাবলৈ আৰম্ভ কৰো। টেঙা মাছৰ জোল কিমান যে সোৱাদ হয় খাবলৈ। বলক এতিয়া আমি ৰান্ধোগৈ। আজি ৰেচিপিটোৰ বাবে মই লৈছো পিয়াজ এটা সৰু সৰুকৈ কাটি লৈছো। নহৰু আদাৰ পেষ্টখিনি মই খুন্দিয়ে লৈছো। এইকেইটা হৈছে শুকান জলকীয়া দুটা এইদৰে কাটি ল'ব। তেজপাত দুখিলা, আলুখিনি বইল কৰি এইদৰে পিটিকা কৰি ল'ব। জিৰা গুটি কেইটামান লৈছো আৰু এইফালে আছে এইখিনি নেমুৰ ৰসখিনি এইদৰে চেপি উলিয়াই লৈছো। এইখিনি মাছখিনি মই মেৰিনেট কৰি লৈছো নিমখ হালধি আৰু অকণমান মিঠাতেল দি। তেনেহলে বলক আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। তেলখিনি গৰম হোৱাৰ পাছত মাছখিনি অকণমান ফ্ৰাই কৰি ল'ব। বেছি ফ্ৰাই কৰিব নালাগে মাছখিনি, অকণমান দেৰি ফ্ৰাই কৰিলে হ'ল। এইখিনি হৈ গ'ল মোৰ মাছখিনি ফ্ৰাই কৰা। এইদৰে অকণমান ফ্ৰাই কৰি ল'ব, বেছিকৈ নালাগে একেবাৰে ড্ৰাইকৈ, কাৰণ যিহেতু মাছৰ টেঙাৰ জোল সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'লেই হ'ল। এতিয়া মই মাছ ভজা তেলখিনিতে অকণমান জিৰা গুটি দিম। জিৰা গুটিখিনি ফুটিয়ে উঠিছে। এতিয়া মই অকণমান পিঁয়াজ দি দিম। সেইখিনি আপোনালোকক মই ইনগ্ৰেডিয়েণ্টছত দেখাইছিলোঁ, সেইখিনি দি দিছোঁ। তাৰপাছত অকণমান নহৰু আদাৰ পেষ্ট দেখাইছিলোঁ, এইখিনি দি দিম। আৰু দুখিলা তেজপাত দেখাইছিলোঁ, এই তেজপাতখিনি দি দিম। ইয়াতে মই হালধি আৰু শুকান জলকীয়া কেইটাও এড কৰি দিলোঁ। এতিয়া এইখিনি পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া মই যিখিনি আলু পিটিকা কৰি লৈছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিম। আলুখিনি অকণমান এইদৰে ভাজি থাকিব। ভজাৰ পাছত অকণমান ঢাকন দি দিব। এতিয়া আলুখিনি চাম, এয়া আলুখিনি সিজিছেই, অৱশ্যে বইলেই কৰি লোৱা হৈছিলে। এতিয়া আমি ইয়াতে যিখিনি আপোনালোকক মই দেখাইছিলোঁ নেমু টেঙাৰ পানী, এই নেমু টেঙাৰ পানীখিনি ইয়াতে এড কৰি দিম আৰু অলপ এক্সট্ৰা পানী এড কৰি দিম। এই পানীখিনি কিন্তু গৰম কৰি ল'ব হা, গৰম পানী। অকণমান মই সৰহকৈ পানী দি দিছোঁ। এতিয়া পানীখিনি উতলিবলৈ দিম। এতিয়া আমি চাম, এয়া উতলিছে, পুৰা ধুনীয়াকৈ উতলিলে, দেখিছেনে? এতিয়া আমি ইয়াতে মাছখিনি দি দিম। এতিয়া 10 মিনিটমান আমি এইদৰে উতলিবলৈ দিম। তাৰপাছত অকণমান মই নহৰু আদাৰ পেষ্ট থৈ দিছিলোঁ লাষ্টত দিবলৈ, সেইখিনি দি দিম। তাৰপাছত মোৰ ৰেচিপিটো হৈ যাব। এয়া ৰেডি হৈ গ'ল টেঙা মাছৰ জোল ৰেচিপিটো। ইমান যে দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও তেনেকৈ সোৱাদ হয়। আপোনালোকে ঘৰত বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব হা কেনেকুৱা পালে। আজিলৈ আহোঁ তেন্তে, আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ।